স্বাধীনতা দিৱসলৈ মাথো মাজত দুটা দিনহে বাকী ইয়াৰ মাজতে ব্যস্ত হৈ পৰিছে গহপুৰ পুলিচ প্ৰশাসনৰ যি পুলিচৰ টিম এই টিম আহি পেলাই বৰ্তমান হাইস্কুল ফিল্ডত তেখেতলোক উপস্থিত আৰু তেখেতলোকে অনুশীলনৰ আৰম্ভ কৰিছে মই বৰ্তমান উপস্থিত হৈছোঁ গহপুৰ হাইস্কুল ফিল্ডত যেহেতু এইবাৰ কোভিডৰ কাৰণে স্কুলে হওক বা এনচিচিৰ কোনো টিম ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিব নোৱাৰিব সেয়ে মই কেমেৰা পাৰ্চনক ইয়াক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ যেহেতু আপোনালোকে সকলোৱে জানে আমাৰ কোভিডৰ পৰিস্থিতি এতিয়াও আমি বিপদৰ কি বুলি ক'ম এতিয়া ৰেড জোনৰ পৰা মানে এজ এ হোল আমাৰ যেটো বিপদৰ সময়তে আছো কোভিডৰ এতিয়াও যেটো সংক্ৰমণ কমা নাই কোভিড কেছ আমাৰ আছেই সেই গতিকে আমি পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি কিছুমান নিয়ম নীতিৰ মাজেৰে কোভিডৰ প্ৰটকলছখিনি মানি সীমিত আয়োজনেৰে আমাৰ স্বাধীনতা দিৱস পালন কৰিবলৈ লোৱা হৈছে আপুনি চাই আছে ৰিপৰ্টাৰ অসম